Hello, what is up people? Welcome back to my YouTube channel. Another vlog. So আজি এই ভিডিওৰ কাৰণে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলো আৰু ফাইনালি আজি এই দিনটো আহি পাই গল কাৰণ যোৱা লাষ্টৰ দুটা ভিডিঅ'ত আপোনাক কৈছিলো যে আমি গৈ আছো এটা ধমাকাটা ৰোড ট্ৰিপত আৰু ইফালে মোৰ লগত আছে গোবিন্দ খৰে আজি গোবিন্দ ব্লগত নাথাকিব তো একো নাই বাৰু পিছত যাই থাকিব আৰু একেলগে নে কি কোৱা তো এতিয়া ধুনীয়াকৈ আজি ব্লগ দিছো বঢ়িয়া ভালে ভালে আহি বঢ়িয়া আৰু ইফালে ফুল গাড়ী চাড়ীৰ পৰা ৰেডি কৰি ললো আৰু এতিয়া ধুনীয়াকৈ যাব লাগে আৰু ক'ত যাওঁ অলৰেডি আপোনালোক কৈছিলোৱে যোৱা লাষ্টৰ ভিডিঅ'কেইটা যদি চোৱা নাই আমি গৈ আছো ফাইনেলি আপাৰ আছাম আৰু ফাইনেলি আমি গৈ আছো আজি এই ৰোড ট্ৰিপটো আৰু ধমাকাটা হ'ব বুলি আশা কৰিছো আৰু ফুল নদী এই সেইটো চাওক গাড়ী পিছফালে গোটেই ফেমিলিটো গৈ আছো এতিয়া আমি আৰু ক'ত গৈ আছো আৰু আপাৰ আছাম গৈছো ধমাকাটা হ'ব আৰু যদি কোনোবা নতুন আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি চাওক আমাৰ ব্লগ আহি আছে আজি মানে কালাৰটো কেনেকুৱা হৈছে ক'বচোন মানে ভিডিঅ'ৰ কালাৰটো কেনেকুৱা হৈছে অলপ কমেণ্ট কৰি জনাব আৰু গাড়ীত ফুল লাগেজ ভৰাই লৈছো সেইফালে দেখা পাইছে আপোনালোকে ফুল লাগেজ আছে ভিতৰত এণ্ড গোটেই ৰেডি হৈ গৈছে খালি এতিয়া যাব লাগে নে কি ইফালে চাওক গোবিন্দৰ কাৰণে ধুনীয়াকৈ এটা গিফ্ট দি দিছো বিহু গিফ্ট নে কি কোৱা ফাইনেলি আজি ফুল টেংক হৈ গৈছে আজি টাইম 10:14 হ'ল এতিয়ালৈকে আমি গুৱাহাটীতে আছো ফাইনেলি মই আহি পাই গলো আপোনাৰ যোনটো এইটো গণেশ মন্দিৰটো আছে আপোনালোকে অলৰেডি গমে পায় কৰা হৈ গ'ল কমপ্লিট আপোনালোকে যাতে যাত্ৰাটো সকলোৱে পাৰ হয় তাৰে অলপ ভগৱানক প্ৰাৰ্থনা কৰিলো তো এনেকৈ ফাইনেলি গোটেইখিনি কাম কৰা হৈ গ'ল কমপ্লিট আৰু এতিয়া ধুনীয়াকৈ ওলাই যাওঁ এতিয়া আহি পাই গ'লো আমি জাগিৰোড দেওশাল মন্দিৰ মানে গৈ থাকোঁতে এইফালে পাই যোৱা এবাৰ সোমাই যাওঁ এইফালে গাড়ী চাওঁ এতিয়া সোমাই গ'লো ভিতৰত দেওশালৰ মন্দিৰত এইকেইটা ডাষ্টবিন হয় ডাষ্টবিন আৰু ইফালে আগত আছে মোৰ মেইন মন্দিৰটো দেওশাল মন্দিৰ ফাইনেলি এতিয়া ধুনীয়াকৈ পূজা কৰি ওলালে আৰু যিহেতু গৈ আছিলো ইফালে গৈ থাকোঁতে এইখন দেওশাল পাই জাগিৰোডত তো আপোনালোকক অলপ দেখাই দিলোঁ কেনেকুৱা পালে জনাব ওলাই আহিলো মন্দিৰৰ পৰা এনেকৈ গৈ থাকিলে ধুনীয়া ধুনীয়া জেগা দেখাব আপোনালোক দেখাই গৈ থাকিম তো এতিয়া ধুনীয়াকৈ ওলাই আহিলোঁ আপোনালোকে কেনেকুৱা পালে তলত কমেণ্ট কৰিব একেবাৰে নাপাহৰিব মন্দিৰটো আৰু কোনে কোনে আহিছে কমেণ্ট কৰক এবাৰ আৰু এবাৰ আহি চাব ধুনীয়া লাগে আৰু ফাইনেলি এতিয়া আহি পাই গ'লো এতিয়া মই নগাঁও বাইপাছ আৰু এতিয়া আছোঁ বৰ্তমান মই নগাঁও বাইপাছৰ ওচৰত মানে এইফালে কি হ'ল এই গাড়ীৰ অলপমান মানে শিল সোমাইছে সেই শিল ওলাই দিলোঁ আৰু চাওক এইটো আগত নগাঁও বাইপাছ আৰু ইফালে যাম এতিয়া মই দেৰগাঁও কাজিৰঙা বাইপাছ আৰু ইয়াতে লৈছোঁ সৰুকৈ এটা টি ব্ৰেক আৰু মানে বহুতো আহি আছোঁ তেনেকৈ ৰখি ল'লোঁ এইফালে ধুনীয়াকৈ চাহ হৈ আছে এতিয়া চাহ খাওঁ আৰু ধুনীয়াকৈ লাহেকৈ ওলাই যাম আগত আছে কাজিৰঙা তো আপোনালোক বহুত বেছি দেখাই গৈ আছো কেনেকুৱা পাইছে তলত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব তো ফাইনেলি খোৱা লোৱা হৈ গ'ল কমপ্লিট চাহ ব্ৰেক লৈছিলোঁ আৰু এতিয়া আছোঁ বৰ্তমান মই নগাঁও বাইপাছৰ ওচৰতে আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ দেৰগাঁও আৰু এতিয়া আগত পাম লাহে কৰি গৈ কাজিৰঙা পাম তো এনেকৈ আৰু দেখাই গৈ আছোঁ আপোনালোকক আৰু নেক্সট যিকেইটা ভিডিঅ' আহিব একদম আল্টিমেট আহিব তো আপোনালোকে যদি কোনোবা নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু এইফালে চব পিছফালে বিজিমেন তো এতিয়া গৈ আছোঁ লাহে লাহে এনেকৈ আৰু আপোনালোক দেখাই গৈ আছোঁ A little longer than a few minutes later. মই জখলা বন্ধা আৰু এতিয়া ধুনীয়াকৈ সোমাইছোঁ এখন দোকানত হোটেল এখন সোমাইছোঁ কিবা অলপ খাই লওঁ এনেকৈ ফাইনেলি এতিয়া ধুনীয়াকৈ আহি গ'ল আৰু এইফালে চব থালিখন চাওক গাড়ীৰ থালিখন এনেকৈ ধৰি চব থালি চাওক এইফালে পিটিকা আছে চালাড আছে দালি আছে ভাজি আছে চাটনি আছে এইটো দালি আৰু এইটো হ'ল ভাজি এইফালে চিকেন আমি তিনিটা খাইছোঁ ভাত আৰু ইফালে খাব ৰুটি দুটা
লগৰ এতিয়া খাই লওঁ তো ফাইনেলি গেছ খোৱা লোৱা হৈ গ'ল কমপ্লিট চ' ইয়াতে ধুনীয়াকৈ ভাতটো খাই দিলোঁ আৰু যাৰ পিছত সঞ্জীৱনী হোটেলত ধুনীয়াকৈ ভাতটো খাই দিলোঁ আৰু এতিয়া ধুনীয়াকৈ গৈ আছোঁ ডাইৰেক্ট জাগাত আৰু গৈ আছোঁ জাগাত মানে ক'ত আৰু দেৰগাঁও গৈ আছোঁ আৰু ধুনীয়াকৈ ইয়াতে খানা খোৱা লোৱা ধুনীয়া কমপ্লিট হৈ গ'ল চ' ব'লক আৰু চ' ফাইনেলি এতিয়া ধুনীয়াকৈ খাই লৈ আহি গ'লোঁ আৰু এতিয়া ধুনীয়া কৰি গৈ আছোঁ ত' এতিয়া আৰু বেছি ভিডিঅ' নকৰোঁ আৰু ডাইৰেক্ট এতিয়া গৈ কিনে পাম কাজিৰঙা আৰু কাজিৰঙাত যদি ধুনীয়া ভিউ পাম আপোনালোকক দেখাম আৰু এতিয়া আৰু বেছি ভিডিঅ' নকৰোঁ আৰু ত' এতিয়া ডাইৰেক্ট গৈ আছোঁ কাজিৰঙা গৈ কিনে পাম কাজিৰঙা ত' কাজিৰঙা যদি ধুনীয়া ভিউ পাই আপোনালোকক নিশ্চয় দেখাবলৈ ট্ৰাই কৰিম ত' এতিয়া আৰু ভিডিঅ' নকৰোঁ আৰু ডাইৰেক্ট লগ পাম কাজিৰঙা ওচৰত ইফালে কাজিৰঙা পাৰ হৈ থাকোঁতে দেখাবলৈ ইফালে এটা গড় দেখা পাইছে আপোনালোকে সেইটো ধুনীয়াকৈ দূৰত আছে অলপ জুম কৰি দিছোঁ চাই লওক আপোনালোকে সেইটো হ'ল গড় মজাকৈ আছে চ' ৰৈ দিলোঁ অলপ আপোনালোকক দেখাই দিলোঁ আৰু ফাইনেলি আহি পাই গ'লোঁ এতিয়া দেৰগাঁও মানে ককাইদেউৰ ঘৰত আহিছোঁ ত' আহি পাই গ'লোঁ এতিয়া আমি তাৰ পৰা ওলাইছিলোঁ 10টা বজাত আৰু ইয়াতে 5:30 বজাৰ পৰা আহি পাই গ'লোঁ আৰু ইফালে গাড়ী পাৰ্কিঙত সোমাই দিলোঁ আৰু এইটো ঘৰ ত' ফাইনেলি আহি পাই গ'লোঁ আৰু এইফালে বাইক আছে যদি কালি পাৰোঁ অলপমান ঘূৰিব ট্ৰাই কৰিম এটা বস্তু দেখাইছোঁ আপোনালোকক আৰু সেই ঘৰটো দেখাইছে আপোনাৰ সেই ঘৰটো আমি কথা কালি কৈ আছোঁ আপোনালোকক আৰু এইফালে চাওক কালি ব্লগটোত ককাইদেউক দেখাবলৈ বহুত বেছি ট্ৰাই কৰিম চ' ফাইনেলি আজি আহি পাই গ'লোঁ এতিয়া ৰেষ্ট লওঁ আৰু ব্লগটো ইয়াতে এণ্ড কৰোঁ যদি ভিডিঅ' চাই লাইক কৰোঁ তেনেহ'লে কমেণ্ট কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপৰিব কম এটা নতুন চেনেল চাই লওক টাটা বাই বাই আৰু নেক্সট ক'ত গৈ আছোঁ কমেণ্ট কৰিব যদি পাৰে যদি আপোনালোকে জানে আপাৰ আছাম আহিছোঁ আৰু গৈ পাইছে নগ'লেতো নহয় সেইটো জেগাত কমেণ্ট কৰক যদি জানে सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही